আমি এইবাৰ শিকিম বাৰ নাম্বাৰ। বাৰ নাম্বাৰ প্ৰয়োজন হয় যোগ বিয়োগ কৰোঁতে বিশেষকৈ আৰু বিভিন্ন অংকত বৈদিক গণিতৰ বিভিন্ন অংকত যোগ বিয়োগকে আদি কৰি বিভিন্ন অংকত বাৰ নাম্বাৰটো দৰকাৰ হয় আৰু সেইকাৰণে আমি বাৰ নাম্বাৰটো শিকি ল'ম। বাৰ নাম্বাৰৰ পৰা কেনেকৈ মূল সংখ্যাটো উলিয়াব পাৰি সেইটো আমি শিকিম। তোমালোকে মন দি চাবা। আমি বাৰ নাম্বাৰ মানে বিয়োগ সংখ্যা। এতিয়া এই বিয়োগ সংখ্যাকেইটা বিস্তৃত নিয়মত নকৰি বৈদিক গণিতৰ নিয়মত চমুকৈ কৰিব পাৰিম। কেনেকৈ কৰিম? প্ৰথমৰ সংখ্যাকেইটা বাৰ নাথাকিলে সংখ্যা একেই বহি যাব, খালি বাৰৰ আগৰ সংখ্যাটোৰ পৰা এক বিয়োগ হ'ব। 2 পৰা 1 গ'লে থাকিব 1। এতিয়া এইকেইটাৰ পৰা প্ৰত্যেকটোৰ পৰা 9ৰ পৰা বিয়োগ হ'ব, শেষৰটো কিন্তু 10ৰ পৰা বিয়োগ হ'ব। 9ৰ পৰা 7 গ'লে 2, 9ৰ পৰা 6 গ'লে 3 আৰু 10ৰ পৰা 4 গ'লে 6। পিছৰ সংখ্যাটো যিহেতু 12ৰ আগৰ সংখ্যা, 2ৰ পৰা 1 গ'লে 1 থাকিব, এইটো 9ৰ পৰা বিয়োগ হ'ব আৰু এইটো 10ৰ পৰা বিয়োগ হ'ব। 9ৰ পৰা 6 গ'লে 3 আৰু 10ৰ পৰা 4 গ'লে 6। উত্তৰটো এইটো। তোমালোকে বিস্তৃত আকাৰত এই অংকটো কৰি চাব পাৰা। বিস্তৃত আকাৰত কৰিলেও এই একেটাই উত্তৰ পাবা। মনত থাকিবনে? এইটো তোমালোকক বিভিন্ন সময়ত দৰকাৰ হ'বৰ কাৰণে এইটো মনত ৰাখিবা।